যোৱা BTC ইলেকশ্যনত যেনেকৈ প্ৰতিশ্ৰুতি দিছিলোঁ এইটো কাম কৰি আছোঁ। কাৰণটো হ'ল যোৱা 5 বছৰত কোনো কাম কাজ ৰাস্তা কোনো এটাও ৰিপেয়াৰিং কাজ কৰা নাই, কাম কৰা নাই। গতিকে এই 5 বছৰত যিমান আমাৰ ৰাস্তা আছিলে এইবিলাকে চব বেয়া হৈ আছিলে। এতিয়া আমাৰ চৰকাৰ অহাৰ লগে লগে গোটেইটো আমি এষ্টিমেট বনাব দিছোঁ আৰু প্ৰায় এষ্টিমেট হৈছে, টেণ্ডাৰ বাকী আছে। SOPT বাজেট আমাৰ হৈ গ'ল, ছেপ্টেম্বৰ ভিতৰত আমাৰ ফাণ্ড সোমাব। গতিকে এইটো গো হেডত আমি আমাৰ কণ্ট্ৰেক্টাৰে এইটো পাছ কৰি আনিছোঁ। আজি আমি আধাৰশিলা কৰি লৈতো ইয়াৰ অমৃতপুৰ পৰা বায়া দুমবাজাৰ আৰু এই আমাৰ পোখালৈকে যাব 6.5 কিলোমিটাৰ। ঠিক তেনেকেই বহুত আছে ৰাস্তা, এইটো হৈ থাকিব। তো মই এই কণ্ট্ৰেক্টাৰ ভাইটি ত্ৰিজন নাৰ্জাৰীত অনুৰোধ কৰিছে যাতে ৰাস্তাটো এজ পাৰ এষ্টিমেট হয় আৰু আমাৰ ইয়াত আৰু এক্সপানশ্যন হ'ব আৰু ৱেডেনিং হ'ব, ৰাস্তা ৰিপেয়াৰিং হ'ব। কাৰণ বিভিন্ন দেশৰ পৰা আমাৰ ইয়াত কুচুগাঁও বা ৰায়মনা নেশ্যনেল পাৰ্কত বহুত মানে দূৰ দূৰৰ পৰা মানুহ চাব আহে। ইয়াত জীৱ জন্তু চাবলৈ আহে, ঘূৰিব আহে। গতিকে আমি এইটো আমাৰ কাৰণে ক্ৰেডিট অঞ্চলৰ কাৰণে। বিভিন্ন দেশৰ পৰা আজি আহি আছে আমাৰ ৰায়মনা পাৰ্কত, এইটো আমাৰ কাৰণে খুবেই গৌৰৱ। গতিকে আমি তেওঁৰ কাৰণে আমি সুবিধাটো দিব লাগিব, সুবিধা কৰি দিব লাগিব। সুবিধাটো এইটোৱে, ৰাস্তা ঘাটটো আমি ঠিক কৰিব লাগিব আৰু কমিউনিকেশ্যন যিটো সেইটো আমি ঠিক কৰি দিম। নাই এইটোতো আগৰ পৰাই ইমান বিয়াটো নহয়, হৈ আছোঁ। য'ত মানে বিয়া হৈছে বা বিয়া আছে যাতায়াত আমাৰ গাঁও অঞ্চলৰ মানুহবিলাকৰ, এইটোতো কোনো প্ৰব্লেম নাই, তেনেকুৱা হোৱা নাই। আজিকালি আমাৰ চৰকাৰ বা আমাৰ BTC হোৱাৰ পিছত আগতো নাছিল তেনেকুৱা। এতিয়া আমাৰ গোসাইগাঁওটো চৰাইবিল বা ৰায়মনা ইয়ালৈকে আহোঁতে আগত কিমান আছিলে, 5-6 ঘণ্টা লাগিছিল। এতিয়া 20 মিনিটত গৈ পায়। তো সেইটোৱে প্ৰমাণটো এইটোৱে আৰু BTC হোৱাৰ পিছত বহুত মানে ডেভেলপ হৈছে। ৰাস্তা ঘাটটো ক'বই নালাগে, যি হৈছে এইটো অলপ বেয়া হৈছে, এইবিলাক 5 বছৰৰ কাম হোৱা নাই। গতিকে এইটো আমি ৰিপেয়াৰিং কৰাৰ কাৰণে পুৰা প্ৰস্তুত লৈছোঁ। আৰু এইটো অকল ৰাস্তা নহয়, আমাৰ দলং চলং এইবিলাকো আৰু এগ্ৰিকালচাৰ ছেক্টৰত, এডুকেশ্যন ছেক্টৰত বিভিন্ন ডিপাৰ্টমেণ্টত কাম কাজ হ'ব। আৰু এইটো গুৰুত্ব সহকাৰে এইটো প্ৰস্তাৱ লৈছোঁ আমাৰ